ফালৰ পৰা সদৌ পৰু এপছু ছাত্ৰ সন্থাক কি ভাষাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জনাম মই নিজে ভাবি পোৱা নাই। আপোনালোকে সুদূৰ দূৰ দূৰণিৰ পৰাও আহিছে, হয় আমাৰ গোটেই অসমৰ আমাৰ উজনি নামনি ক'বলৈ নাই সদৌ অসমৰ পৰা আহি পিনি আমাৰ মাজগাঁও অঞ্চলৰ ৰাইজক যিভাগে সহায় কৰিছে আমি দেখি অভিভূত হৈছোঁ। আমি ইয়াৰ পৰা এটাই শিক্ষা এটা পাইছোঁ যে আমিও এনেকৈ ধৰণে আমিও যাব লাগে, আমিও সহায় কৰিব লাগে। মোৰ মাজগাঁৱৰ ৰাইজকো মই ভৱিষ্যতে অনুৰোধ জনাম যাতে এই দাদাসকলৰ পৰা যিটো আমি শিক্ষা পাব লাগে সেই শিক্ষাখিনি তেওঁলোকে আমাক দেখাই থৈ গৈছে। আৰু ভৱিষ্যতে আপোনালোকেও এনেধৰণে সহায় সহযোগ কৰি যাওক, এনেকৈ দুৰ্ভিক্ষ হৈ যোৱা মানুহসকলক সহায় সহযোগ কৰি যাওক। আৰু তাৰ আশাৰে মই ভগৱানৰ ওচৰত আপোনালোকৰ সদায় ভালে কুশলে থাকিবলৈ মংগল কৰিবলৈ মই আশীৰ্বাদ জনাইছোঁ।